আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সাধাৰণ বিজ্ঞানৰ এচিড, ক্ষাৰক আৰু লৱণ এই অধ্যায়টোৰ কিছুমান MCQ আৰু শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম, যিবোৰ হ'বলগীয়া মাধ্যমিক অৰ্থাৎ মেট্ৰিক পৰীক্ষা বা HSLC পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা কমন কুৱেশ্যন থাকিবই, 100% থাকিবই ইয়াৰ পৰা। চ' আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। শুদ্ধ উত্তৰটো বাছি উলিয়া। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে। দ্ৰৱটোৰ pH হ'ল, pH কিমান হয়? pH 1, 4 আৰু 5। 1, 4 আৰু 5 হ'লে দ্ৰৱত এইটো যিহেতু কৈছে ৰঙা লিটমাছ নীলা কৰে। ৰঙা লিটমাছ নীলা কৰে কিহে? বেছ হ'ব লাগিব, অৰ্থাৎ ক্ষাৰক হ'ব লাগিব। কিন্তু এই তিনিটা ক্ষাৰক নহয়, 1, 4, 5 এচিডৰ আমি লিটমাছৰ ৰেঞ্জটো কিমান থাকে? 0 to 14। যদি 7তকৈ কম হয় তেনেহ'লে এচিড, আৰু যদি 7তকৈ বেছি হয় তেন্তে সেইটো হয় বেছ, অৰ্থাৎ ক্ষাৰক। চ' ইয়াত অপশ্যন ডিটো শুদ্ধ হ'ব, কিন্তু অপশ্যন ডিটো হয়তো 9 দিব আছিলে, ইয়াত 19 দি দিছে, পেইণ্টিং মিষ্টেক হ'ব পাৰে। ইউজুৱেলি আমাৰ pHটো 0ৰ পৰা 14ৰ ভিতৰতে থাকে, 19 হ'ব নোৱাৰে চাগে। চ' 9 দিব বিচাৰিছিল চাগে। 9 হ'লে ইয়াৰ ভেলুটো 7তকৈ বেছি হ'ব আৰু শুদ্ধ উত্তৰটো হ'ব 9। কুৱেশ্যন নম্বৰ 2, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? বেদনানাশক, বীজাণুবাৰক, এণ্টিবায়'টিক নে অম্লনাশক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, অম্লনাশক। কুৱেশ্যন নম্বৰ 3, চূণৰ পানীৰ সৈতে ক্লৰিনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা পদাৰ্থটো হ'ল কাপোৰ ধোৱা ছ'ডা, কেলছিয়াম ক্লৰাইড, বেকিং ছ'ডা নে ব্লিচিং পাউডাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ব্লিচিং পাউডাৰ। কুৱেশ্যন নম্বৰ 4, দাঁতৰ এনামেলত কেলছিয়াম ফছফেট থাকে। ইয়াৰ প্ৰকৃতি হ'ল, এই প্ৰকৃতিটো কেনেকুৱা? পশম হ'ল, অৰ্থাৎ pH স্কেল 7, pH স্কেলৰ মান যদি 7 হয় তেনেহ'লে এইটো পশম হয়। আম্লিক নে ক্ষাৰকীয় নে এম্ফটেৰিক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ক্ষাৰকীয়। কুৱেশ্যন নম্বৰ 5, দৃষ্টিশক্তিহীন ছাত্ৰ এজনে তলৰ কোনটোক এচিড ক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰিব? লিটমাছ নে হালধি নে ভেনিলা আতৰ নে পিটুনিয়াৰ পাহি? এইটো যিহেতু দৃষ্টিশক্তি নাই তেনেহ'লে এইটো ভেনিলা আতৰটো ব্যৱহাৰ কৰিব, তেতিয়া মানে চেণ্টটো ওলাব। কুৱেশ্যন নম্বৰ 6, এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটো চূণৰ পানী ঘোলা কৰে। দ্ৰৱটোত থাকে, কি থাকিব? HCl, হাইড্ৰক্লৰিক এচিড, NaCl, ছ'ডিয়াম ক্লৰাইড নে লিথিয়াম ক্লৰাইড নে পটাছিয়াম ক্লৰাইড? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ, HCl, অৰ্থাৎ হাইড্ৰক্লৰিক এচিড। কুৱেশ্যন নম্বৰ 7, ফিনলফথেলিন সূচকৰ পশম বৰণ কি? পশমৰ বৰণ হ'ল ইয়াৰ বৰণহীন। শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ, বৰণহীন। ছ'ডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱ হ'ল পশম, আম্লিক নে ক্ষাৰকীয় নে ইয়াৰ এটাও নহয়? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি, ক্ষাৰকীয়। কুৱেশ্যন নম্বৰ 9, ডেছৰ বাবে প্লাষ্টাৰ অফ পেৰিছৰ সংযোজন ঘটে। প্লাষ্টাৰ অফ পেৰিছৰ কিহৰ বাবে সংযোজন ঘটে? জাৰণ, জলসংযোজন, বিজাৰণ নে নিৰোধন? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি, জলসংযোজন। কুৱেশ্যন নম্বৰ 10, এচিড ক্ষাৰক তত্ত্ব আগবঢ়োৱা বিজ্ঞানীজনৰ নাম কি? আৰ্হেনিয়াছ, ডেল্টন, আইনষ্টাইন নে নিউটন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰ্হেনিয়াছ, অপশ্যন নম্বৰ এ, আৰ্হেনিয়াছ। তাৰপিছত কিছুমান শ্বৰ্ট কুৱেশ্যন আছে, সেইবোৰ আমি চাম এতিয়া। কুৱেশ্যন নম্বৰ 11 আছে, এচিডৰ সোৱাদ কি? আমি এইটো সকলোৱে জানো, এচিডৰ সোৱাদ টেঙা। কুৱেশ্যন নম্বৰ 12 আছে, ক্ষাৰকৰ সোৱাদ কি? ক্ষাৰকৰ সোৱাদ তিতা বা কেঁহা। কুৱেশ্যন নম্বৰ 13, এবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা।
এবিধ হালধি এবিধ প্ৰাকৃতিক সূচক। লিটমাছ কোনবিধ উদ্ভিদৰ পৰা আহৰণ কৰা হয়? লিটমাছ লিচেন নামৰ এবিধ উদ্ভিদৰ পৰা আহৰণ কৰা হয়। নেমুৰ ৰসত এটুকুৰা নীলা লিটমাছ কাগজ কি পৰিৱৰ্তন হ'ব? যিহেতু নেমুৰ ৰসটো কি? নেমুৰ ৰসটো ক্ষাৰকীয় আৰু এচিড। নেমুৰ ৰসত কি থাকে? এচিড থাকে। নেমুত এচিড থাকে। চ' এচিডে কি কৰিব? নীলা লিটমাছটো ৰঙা কৰিব, ৰঙা হ'ব। কুৱেশ্যন নম্বৰ 16, প্ৰথম অৱস্থাত লিটমাছ দ্ৰৱৰ ৰং কেনেকুৱা? প্ৰথম অৱস্থাত লিটমাছ দ্ৰৱৰ ৰংটো হয় বেঙুনীয়া। কুৱেশ্যন নম্বৰ 17, দুবিধ সাংশ্লেষিক বা কৃত্ৰিম সূচকৰ নাম লিখা। এইবোৰ তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব পাৰে। দুবিধ কৃত্ৰিম বা সাংশ্লেষিক সূচকৰ নাম হ'ল মিথাইল অৰেঞ্জ আৰু ফেনলফটেলিন। ফেনলফটেলিনটো বেছি ব্যৱহাৰ কৰা হয়, মিথাইল অৰেঞ্জটো ব্যৱহাৰ কৰা হয়, কিন্তু এই দুটা হ'ল কৃত্ৰিম বা সাংশ্লেষিক সূচক। চাবোন এচিড নে ক্ষাৰক? চাবোনটো এটা ক্ষাৰক। ধাতুৰ সৈতে এচিডে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? ধাতুৱে যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া সদায় হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইটো অলপ ডাঙৰ আছে, এইটো আমি নাচাওঁ। কুৱেশ্যন নম্বৰ 21, সকলো এচিডত থকা উমৈহতীয়া মৌলটোৰ নাম কি? সকলো এচিডতে হাইড্ৰজেন মৌলটো উমৈহতীয়া। যিমান এচিড আছে সকলো এচিডতে প্ৰায় হাইড্ৰজেন মৌলটো থাকে। কমলা টেঙা আৰু নেমু টেঙাত থকা এচিডবিধৰ নাম কি? কমলা টেঙা আৰু নেমু টেঙাত কি থাকে? চাইট্ৰিক এচিড থাকে। আৰু যদি কমলা টেঙাটো যদি নীলা লিটমাছ দিয়া হয় তেনেহ'লে লিটমাছটো বৰণ ৰঙা হৈ পৰিব। টেঙা গাখীৰ অৰ্থাৎ দৈত থকা এচিডটোৰ নাম কি? এইটো আমি চাগে সকলোৱে জানোৱে। দৈত কি থাকে? লেক্টিক এচিড থাকে। দৈত লেক্টিক এচিড থাকে। pH স্কেলৰ পৰিসৰ কি? pH স্কেলৰ পৰিসৰ 0 পৰা 14লৈ, 0 to 14। প্ৰথম দ্ৰৱৰ pH কিমান? প্ৰথম দ্ৰৱৰ pH হ'ল 7 অৰ্থাৎ 7। কুৱেশ্যন নম্বৰ 26, আম্লিক আৰু ক্ষাৰকীয় দ্ৰৱৰ pH কিমান? মই আগতেই কৈছোঁ, যেতিয়া কুৱেশ্যন নম্বৰ 1 2 কৈছিলোঁ তেতিয়াই কৈছিলোঁ, যদি pH দ্ৰৱৰ মান 7তকৈ কম হয় তেনেহ'লে এইটো এচিড হয় অৰ্থাৎ আম্লিক হয়, আৰু যদি 7তকৈ বেছি হয় তেনেহ'লে এইটো ক্ষাৰকীয় হ'ব দ্ৰৱ এটা। শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত থকা এচিডবিধৰ নাম কি? শুক্ৰ গ্ৰহৰ যিটো বায়ুমণ্ডল, আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত যেনেকৈ বিভিন্ন ধৰণৰ গেছ আছে, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদিকৈ বিভিন্ন গেছ আছে, ঠিক তেনেকৈ শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত যিটো বিশেষকৈ এটা গেছে পোৱা যায় সেইটো হ'ল ছালফিউৰিক এচিড। শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত এবিধ এচিড পোৱা যায়। আমাৰ কিন্তু গেছ থাকে, ইয়াত এচিড পোৱা যায়, সেই এচিডটোৰ নাম হ'ল ছালফিউৰিক এচিড। মানুহৰ শৰীৰৰ কঠিনতম পদাৰ্থ কি? মানুহৰ শৰীৰৰ কঠিনতম পদাৰ্থ হ'ল এনামেল, অৰ্থাৎ আমাৰ দাঁতত থাকে সেই এনামেল। এটা অম্লনাশকৰ নাম লিখা। অজীৰ্ণতা। মুখৰ ভিতৰত pHৰ মান কিমান হ'লে দন্তক্ষয় হ'বলৈ ধৰে? মুখৰ ভিতৰত যদি আমাৰ pHৰ মান 5.5তকৈ কম হয় তেতিয়া আমাৰ দন্তক্ষয় অৰ্থাৎ দাঁতৰ ক্ষয় হৈ থাকে। মৌমাখিয়ে বিন্ধতে এবিধ এচিড নিঃসৰণ কৰে। এচিডবিধৰ নাম কি? মৌমাখিয়ে যদি বিন্ধায় তেনেহ'লে তাৰ শুঙলত কি সোমাই যায়? মিথানয়িক এচিড নিঃসৰণ আমাৰ শৰীৰত প্ৰেৰণ কৰি দিয়ে। 32, কুৱেশ্যন নম্বৰ 32, চৰাত গছৰ পাতত কি এচিড থাকে? চৰাত গছৰ পাততো সেই একেই মিথানয়িক এচিডে থাকে। চৰাত গছৰ পাত বিন্ধালে সাধাৰণতে কি লগাই দিয়া হয়? চৰাত গছৰ পাতে যদি বিন্ধে, পাহাৰী পালেঙৰ পাত আছে এটা, পাহাৰী পালেঙৰ পাতটো যদি ঘঁহি দিয়া হয় তেনেহ'লে আমি তাৰ পৰা আমাৰ অলপ নিৰাময় হয়। পৰাচুনৰ ৰাসায়নিক সংকেত কি? পৰাচুনৰ ৰাসায়নিক সংকেত হ'ল CaO অৰ্থাৎ কেলছিয়াম অক্সাইড। আমি খোৱা লৱণৰ ৰাসায়নিক সংকেত কি? আমি যিটো ঘৰত খোৱা লৱণ ব্যৱহাৰ কৰোঁ সেই লৱণটো কি হয়? সেই লৱণটো হ'ল ছ'ডিয়াম ক্লৰাইড।
শীতলিত চূনৰ ৰাসায়নিক সংকেত কি শীতলিত চূনৰ ৰাসায়নিক সংকেত হ'ল CaOH2 অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড আমি খোৱা লৱণ সাধাৰণতে ক'ৰ পৰা আহৰণ কৰা হয় সাগৰৰ পানীৰ পৰা ব্ৰাইন কাক বোলে সোডিয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱক ব্ৰাইন বোলা হয় ক্লৰো এলকালি পদ্ধতি কি ক্লোৰিন গেছ এনডত আৰু হাইড্ৰজেন গেছ কেথডত যদি হয় তেন্তে হেতুক পদ্ধতিটো কি বোলা হয় ক্লৰো এলকালি পদ্ধতি বুলি কোৱা হয় এটা ব্ৰাইন দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি উৎপন্ন কৰে এটা ব্ৰাইন দ্ৰৱৰ মাজেৰে যদি বিদ্যুৎ প্ৰবাহিত কৰা হয় তেনেহলে সোডিয়াম হাইড্ৰক্সাইড গেছ উৎপন্ন হয় সোডিয়াম হাইড্ৰক্সাইড উৎপাদনৰ সময়ত এনড আৰু কেথডত সাধাৰণতে কি গেছ উৎপন্ন হয় এনড আৰু কেথডত হাইড্ৰজেন গেছ উৎপন্ন হয় ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি সেইবোৰ আহিব পাৰে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হ'ল CaOCl2 Question number 45 বেকিং সোডাৰ ৰাসায়নিক নাম আৰু সংকেত কি এইটো ব্লিচিং পাউডাৰ বেকিং সোডা এই দুটা খুবেই ইম্পৰ্টেণ্ট তেনেকুৱা কোৱেশ্যনবোৰ সংকেত নাইবা ৰাসায়নিক নাম তেনেকুৱা আহি প্ৰায় পৰীক্ষাতে বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু ৰাসায়নিক সংকেতটো হ'ল NaHCO3 বেকিং সোডা প্ৰস্তুত কৰাৰ সময়ত অন্যতম কেঁচা সামগ্ৰী কি বেকিং সোডা প্ৰস্তুত কৰাৰ সময়ত অন্যতম কেঁচা সামগ্ৰীটো হ'ল সোডিয়াম ক্লৰাইড কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক নাম আৰু সংকেত কি কাপোৰ ধোৱাত যিটো সোডা ব্যৱহাৰ কৰাছিলে এজুৱেলি এতিয়া ব্যৱহাৰ কৰা নহয় আগতে ব্যৱহাৰ কৰা হৈছিলে সোডিয়াম কাৰ্বনেট কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম কাৰ্বনেট আৰু ইয়াৰ ৰাসায়নিক সংকেতটো হ'ল NaCO3 কাপোৰ ধোৱা সোডাত কেইটা পানীৰ অণু থাকে কাপোৰ ধোৱা সোডাত 10টা পানীৰ অণু থাকে লৱণৰ স্ফটিকবোৰ প্ৰকৃততে শুকান হয়নে লৱণৰ স্ফটিকবোৰ প্ৰকৃততে শুকান নহয় এতিয়া আমি চাওঁ কোৱেশ্যন নম্বৰ 52 জিপছামৰ ৰাসায়নিক সংকেত কি ইয়াত কেইটা পানী অণু থাকে জিপছামৰ ৰাসায়নিক সংকেত হ'ল CaSO4 2H2O খুবেই এই দুটা আৰু প্লাষ্টাৰৰ আৰু ইয়াত পানী অণু থাকে দুটা CaSO4 2H2O আৰু ইয়াত পানী অণু থাকে দুটা প্লাষ্টাৰ অফ পেৰিছ কি ইয়াৰ ৰাসায়নিক সংকেত প্লাষ্টাৰ অফ পেৰিছ আৰু এই জিপছামৰ সংকেতটো প্ৰায় একেই ৰাসায়নিক সংকেতটো একেই CaSO4 ইয়াত ½ আৰু তাত আছে 2H2O এইখিনিয়ে পাৰ্থক্য এই দুটা খুবেই ইম্পৰ্টেণ্ট ৰাসায়নিক সংকেত আহিব পাৰে ভঙা হাড় জোৰা লগাবলৈ ডাক্তৰে কি ব্যৱহাৰ কৰে এইটো আমি সকলোৱে কয় যে প্লাষ্টাৰ কৰে ইয়াত কি ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ কৰা হয় ভঙা হাড় জোৰা লগাবলৈ ডাক্তৰে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে এতিয়া আমি এইটো চাওঁ মিলোৱাটো এইটো একচুৱেলি মিলোৱাটো নহয় আমি চাম কোনটোত তেনেকুৱা মিলাবলৈ নিদিব পাৰে হয়তো ক'ব পাৰে বিলাহীত থকা এচিডটোৰ নাম কি দৈত থকা এচিড কি কমলা নেমু টেঙা তেনেকুৱা ভাগ দিব পাৰে এইটো চাই লওঁ আমি বিলাহীত থকা এচিডটোৰ নাম হ'ল অক্সেলিক এচিড দৈত থাকে লেক্টিক এচিড কমলা আৰু নেমু টেঙাত থাকে চাইট্ৰিক এচিড পৰুৱা আৰু চৰাত পাতৰ শুঙত থাকে মিথানয়িক এচিড ভিনেগাৰত থাকে এচিটিক এচিড তেতেলীত থাকে টাৰ্টাৰিক এচিড ধন্যবাদ